সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছো। আপোনালোকৰ মৰম আদৰ আশীৰ্বাদৰ বাবেই kms Astrology চেনেলটো আগবাঢ়িবলৈ সক্ষম হৈছে। এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালো। আপোনালোকৰ এটা সাবস্ক্ৰাইব আমাৰ বাবে আশীৰ্বাদ স্বৰূপ আৰু আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ, কাৰণ অতি কম সময়ৰ ভিতৰতে kms Astrology এই চেনেলটো যথেষ্ট আগবঢ়াই লৈ যোৱাত আপোনালোকে যি ধৰণে সহযোগিতা আগবঢ়াইছে আমি আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ। আৰু আপোনালোকৰ যদি কোনো ধৰণৰ ব্যক্তিগত সমস্যা আছে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগৰ সবিশেষ দিয়া আছে, আপোনালোকে নিশ্চয়কৈ চাই ল'ব আৰু আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব নিম্নতম খৰচৰ বিনিময়ত। আজি জনাব বিচাৰিছো এই সপ্তাহটো বিশেষ, যি এই সপ্তাহৰ বিশেষ ৰাশিফল আপোনালোকক দিব বিচাৰিছো। এই বিশেষ সপ্তাহ কোন ৰাশিৰ অৰ্থনৈতিক উন্নতি হ'ব আৰু কোন ৰাশিৰ অৰ্থনৈতিক অৱনতি হ'ব, প্ৰেমৰ ক্ষেত্ৰত কি ধৰণৰ ফলাফল কোন ৰাশিয়ে লাভ কৰিব, ইয়াৰ বিষয়ে আজিৰ এই বিশেষ ৰাশিফল। নিশ্চয়কৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো সৌভাগ্য সমৃদ্ধিৰ যুগ আছে আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ নিশ্চয়কৈ আপোনালোকৰ এই সপ্তাহটোত কিছু নিসংগতা আহিব পাৰে। আপোনাৰ মনত কিছু নিসংগতা আহিব পাৰে, গতিকে সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানত নিজকে জড়িত কৰাওক আৰু আপোনাৰ নিসংগতা আঁতৰ কৰিবলৈ নিশ্চয়কৈ মন্দিৰ আৰু বিভিন্ন ধৰণৰ দেৱ দেৱীৰ উপাসনা আপোনালোকে কৰিব পাৰে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলক এক বিশেষ উপায়ৰ বিষয়ে জনাব বিচাৰিছো। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি প্ৰত্যেক দিনে সন্ধিয়া মহামৃত্যুঞ্জয় মন্ত্ৰ শুনে অথবা নিজে পাঠ কৰে, তেনেহলে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতোপ্ৰকাৰে অসুবিধা অশান্তি আদিৰ পৰা মুক্তি লাভ কৰিব পাৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল খবৰ আহিব পাৰে আৰু অৰ্থনৈতিক ক্ষেত্ৰত ভাল খবৰ আহিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে মধ্যমীয়া ফলাফল লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো কি ধৰণে পাৰ হ'ব ইয়াৰ বিষয়ে জনাব বিচাৰিছো। সপ্তাহৰ প্ৰথম সময়ৰ পৰাই আৰম্ভণিৰ পৰাই আপোনালোকৰ কিছু মনৰ চঞ্চলতা বৃদ্ধি পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিছু অহাৰ সম্ভাৱনা দেখা গৈছে। আনফালে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো সম্পদ ক্ৰয়ৰ ক্ষেত্ৰত সৌভাগ্যৱান হিচাপে বিবেচনা কৰা হৈছে। প্ৰেমৰ ক্ষেত্ৰত কিছু চাপ থাকিব বুলি কোৱা হৈছে। বিবাহৰ ক্ষেত্ৰত আলোচনা হ'ব পাৰে। চাকৰিৰ স্থানত দায়িত্ব বৃদ্ধি পাব। ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ আছে। শিক্ষাৰ ক্ষেত্ৰত উত্তম যুগ আছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো কি ধৰণে পাৰ হ'ব আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। এতিয়ালৈকে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি ল'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো প্ৰেমৰ ক্ষেত্ৰত জটিলতা আহিব পাৰে, পাৰিবাৰিক সমস্যা আহিব পাৰে আৰু সন্তানৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। ব্যৱসায়ত অগ্ৰগতিৰ যুগ দেখা গৈছে। আনফালে এই সপ্তাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব যিকোনো কথা কওঁতে, কাৰণ এই সপ্তাহটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিবাদৰ যুগ প্ৰস্তুত হৈছে। গতিকে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় আপোনালোকৰ বাবে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো কি ধৰণে পাৰ হ'ব আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো আপোনালোকৰ বাবে মনত শান্তি আহিব আৰু ভ্ৰমণৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ দেখা গৈছে। কিছু ক্ষেত্ৰত মনত অস্থিৰতা আহিব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ, আৰু যিকোনো বন্ধুৰ বিপদত আপুনি সহায় কৰিব পাৰিব।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো খেলা ধূলাৰ ক্ষেত্ৰত আপুনি যদি জড়িত, বিভিন্ন ধৰণৰ ক্ৰীড়াংগনত যদি আপুনি জড়িত, তেনেহ'লে আপোনালোকৰ বাবে অগ্ৰগতিৰ যুগ এই সপ্তাহটোত দেখা গৈছে। কৰ্মস্থানত পৰিৱৰ্তন হ'ব আৰু আত্মীয়ৰ ব্যৱসায় আপুনি সহায় সহযোগিতা কৰিব পাৰিব। এই বিশেষ সপ্তাহটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ভ্ৰমণৰ যুগ আছে আৰু নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰু সদৃশ ব্যক্তিৰ, জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লাভৰ যুগ প্ৰস্তুত হৈছে। প্ৰেমৰ ক্ষেত্ৰত অৰ্থ ব্যয়ৰ যুগ দেখা গৈছে। কন্যা ৰাশিলৈ আহিছো। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো কি ধৰণে পাৰ হ'ব? কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ দিশ দেখা গৈছে, কিন্তু সপ্তাহৰ শেষৰ ফালে জটিলতাও আহিব পাৰে। এই বিশেষ সপ্তাহটোত আপোনালোকৰ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বাধা আছে বুলি কৈছে আৰু আপোনালোকৰ এই সপ্তাহটো বিবাদৰ যুগ আছে বুলি কৈছে। অৰ্থনৈতিক ক্ষেত্ৰত চাপ কিছু থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগ আছে আৰু এই সপ্তাহটো আপোনালোকৰ বাবে নিশ্চয়কৈ সমৃদ্ধিশালী প্ৰথম সময়খিনি আৰু শেষৰ সময়খিনি কিন্তু অৰ্থনৈতিক ক্ষেত্ৰত অৱনতিৰ দিশ লৈ আহিছে, গতিকে মিশ্ৰিত বুলি ক'ব পাৰি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো আপোনালোকৰ বাবে উপাৰ্জনৰ পথ আহিব আৰু অৰ্থনৈতিক উন্নতি আপোনালোকৰ আহিব। সাংসাৰিক শান্তি লাভ কৰিব আৰু শেষৰ ফালে সপ্তাহটোৰ অগ্ৰগতিৰ দিশ অৰ্থনৈতিক ক্ষেত্ৰত আছে। এই সপ্তাহটো শৰীৰটো আপোনালোকৰ কিছু প্ৰয়োজনীয় বিশ্ৰাম দিয়াটো প্ৰয়োজন বুলি কোৱা হৈছে আৰু আপোনালোকৰ কৰ্মৰ যি সময়, আপুনি কৰ্মত যিখিনি সময় দিয়ে, ঠিক তেনেধৰণে আপোনাৰ শৰীৰক কিছু সময় দিয়াৰ প্ৰয়োজনীয়তা আহিব বুলি কোৱা হৈছে। এই সপ্তাহটো বিশেষভাৱে অভিনেতাসকল, কলা কৌশলীসকল, গায়কসকল, বাদ্যকাৰসকল, বিভিন্ন ধৰণৰ অভিনয়ৰ লগত জড়িত ব্যক্তিসকলৰ সৌভাগ্য সমৃদ্ধিৰ যুগ দেখা গৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো আপোনালোকৰ বাবে ধৰ্ম বিষয়ক আলোচনা, ধৰ্ম বিষয়ক কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ দিশ আছে। নতুন কৰ্ম আৰম্ভণিৰ ক্ষেত্ৰত অগ্ৰগতি আছে। পৰিশ্ৰমৰ ফলাফল এই সপ্তাহটোত আপোনালোকে ল'ব পাৰিব। নিশ্চয়কৈ ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিৰ দিশ, আনফালে প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল লাভ কৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ সপ্তাহটো কি ধৰণে পাৰ হ'ব? আপোনালোকৰ কৰ্মস্থানত কিছু প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হ'ব পাৰে ধনু ৰাশিৰ জাতক জাতিকাসকল। অৰ্থনৈতিক দিশত মধ্যমীয়া হ'ব। শিক্ষাৰ ক্ষেত্ৰত বিদ্যা লাভৰ যুগ দেখা গৈছে। আনফালে বিদেশ যাত্ৰাৰ শুভ সুযোগ আপোনালোকে পাব আৰু এই সপ্তাহটোত কিছু অৰ্থ লাভৰ যুগ দেখা গৈছে এই ৰাশিৰ জাতক জাতিকাসকলৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো, প্ৰথমতেই এই সপ্তাহটো আপোনালোকৰ অৰ্থনৈতিক উন্নতি বুলি ক'ব লাগিব। মান সন্মান মৰ্যাদা লাভৰ যুগ, পদ প্ৰতিষ্ঠা লাভৰ যুগ আছে। এই বিশেষ সপ্তাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিবাদৰ পৰা ভয় আছে বুলি কোৱা হৈছে, গতিকে যিকোনো কথা কওঁতে সাৱধানতা অৱলম্বন কৰিব। নিজকে আধ্যাত্মিক দিশত কিছু খৰচ কৰিব পাৰিব, আধ্যাত্মিক দিশত সময় দিব পাৰিব আৰু আধ্যাত্মিক দিশৰ পৰাই মান সন্মান বৃদ্ধিৰ যুগ দেখা গৈছে। আনফালে অৰ্থনৈতিক ক্ষেত্ৰত মধ্যমীয়া ফলাফল লৈ আহিছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো, প্ৰথমতে এই বিশেষ সপ্তাহটো আপোনালোকৰ সৌভাগ্য সমৃদ্ধিৰ যুগ আছে আৰু কৰ্মৰ ফল, পৰিশ্ৰমৰ ফল আপোনালোকে লাভ কৰিব পাৰিব। এই বিশেষ সপ্তাহটোত নিজকে কিছু ক্লান্ত বোধ কৰিব পাৰে। এই বিশেষ সপ্তাহটোত প্ৰেমৰ ক্ষেত্ৰত অগ্ৰগতি আহিব। অৰ্থনৈতিক ক্ষেত্ৰত মধ্যমীয়া যুগ বুলি কোৱা হৈছে আৰু
বিপৰীত লিংগৰ প্ৰতি দুৰ্বলতা আহিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো প্ৰতিবেশীৰ দ্বাৰা বিশেষভাৱে কিছু ব্যক্তিৰ পৰা আপুনি উপকাৰ লাভ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক উন্নতি হ'ব মানসিক উন্নতি হ'ব প্ৰেমৰ ক্ষেত্ৰত অগ্ৰগতিৰ যোগ অৰ্থ লাভৰ যোগ দেখা গৈছে প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোকে ধন্যবাদ কৃতজ্ঞতা আমাৰ ফালৰ পৰা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে যদি আমাৰ সৈতে যোগাযোগ কৰিব বিচাৰে ডেসক্ৰিপচনত ভালদৰে পঢ়ি আমাৰ সৈতে যোগাযোগ কৰিব প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শকৰ প্ৰতিটো দিন প্ৰত্যেকটো ক্ষণ শুভ মংগলময় হওক তাৰ কামনা ৰাখিছো আৰু আজিৰ বিশেষ সাপ্তাহিক ৰাশিফল এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ